নমস্কাৰ প্ৰিয় দৰ্শক প্ৰভু বজৰংবলীৰ ভক্তগণ পুনতে আপোনালোকক আটাইৰে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সব সুখ ৰাহে তোমাৰি চৰণা তুম ৰক্ষক কাহুক ডৰনা। প্ৰিয় দৰ্শক, আজি এটা বিশেষ মেছেজ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। এই মেছেজটোৰ সম্পৰ্কে আপোনালোকক এইকাৰণেই অৱগত কৰিব বিচাৰিছোঁ যাতে প্ৰতিজন মানুহেই প্ৰভু বজৰংবলীৰ এই যি চমৎকাৰ কথা সকলোৱে জানে, বুজে বা তেওঁৰ এই সফল প্ৰাপ্তিৰ কথা চিন্তা কৰে। এই মেছেজটোৰ জৰিয়তে মই ভাবোঁ আপোনালোকৰ প্ৰত্যেকজন ব্যক্তিয়ে উপকৃত হ'ব আৰু এনেকুৱা উপায় মাধ্যমেৰে আপোনালোকৰ প্ৰতিটো সংকট বা ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। মেছেজটো এনেকুৱা ধৰণৰ আৰু এই মেছেজটোৰ পৰা হয়তো আমি প্ৰত্যেকেই নিশ্চয় কিবা অলপ শিকিব পাৰিম। তেখেতে লিখিছে, নমস্কাৰ দাদা, নামটো আপোনাক উল্লেখ নকৰিলোঁ। মই গুৱাহাটীত ৰামপুৰত থাকোঁ। বৰ্তমান মই চেন্নাইত আছোঁ। এইমাত্ৰ আপোনাৰ এটি ভিডিঅ' পাই কিবা এটা আস্থা পোৱা যেন পালোঁ। সেইবাবে নম্বৰটো লৈ আপোনালৈ এই মেছেজটো লিখিলোঁ। দাদা, মই বহুত দুখত আছোঁ। 30 জানুৱাৰী 2025 মোৰ বিয়া আছিল। বিয়াৰ তাৰিখ হোৱাৰ 7 দিন পিছত মোৰ বেমাৰ ধৰা পৰিল। বিয়াখন পিছুৱাই চিকিৎসাৰ বাবে চেন্নাই লৈ আহিলোঁ। ইয়াত ডক্টৰত দেখুওৱাৰ পিছত ডক্টৰে মোক ব্লাডৰ বেমাৰ এটা হৈছে বুলি, কিডনীৰ এফেক্ট হৈছে বুলি জনালে। দাদা, বেমাৰী দেহাৰে যেনেকৈ পাৰোঁ তেনেকৈ প্ৰভু হনুমানৰ চালিচা পাঠ কৰিছোঁ। মোৰ কি হ'ব সেই নিজেই নাজানো। দাদা, আপুনি মোক কিবা এটা পৰামৰ্শ দিয়ক। মই বিচাৰোঁ মই ৰোগমুক্ত হৈ কিবা এটা কৰি খাম। দাদা, মোৰ কাৰণে কিবা এটা কৰক প্লিজ। মই আপোনাক বুজাব নোৱাৰোঁ। আপোনাৰ ভিডিঅ' আজি ফাৰ্ষ্ট টাইম চাইছোঁ। যিমানখিনি পাৰে মোৰ কাৰণে সিমানখিনি আপুনি প্ৰভু চৰণত আপুনি প্ৰাৰ্থনা জনাব। দাদা, প্লিজ হেল্প মি। দাদা, প্লিজ মোক সহায় কৰক। এনেকুৱা ধৰণৰ মেছেজ ৰাতি মই কেইটা বজাত পাইছিলোঁ? ৰাতি 10টা বজাত পাইছিলোঁ এই মেছেজটো। পাই মই সেই গোটেই ৰাতি টোপনি অহা নাছিল। পিছদিনাখন ৰাতিপুৱা লৰালৰিকৈ মই তেওঁক ফোন কৰিছিলোঁ। তেতিয়া সেইখিনি সময়ত তেওঁ চালিচা পাঠ কৰি আছিল। তেওঁৰ মাক হ'ব, মাকজনী মোক ফোনটো ধৰি কৈছে যে এতিয়া বৰ্তমান চালিচা পাঠ কৰিছে, আপোনাক অকণমান দেৰিকৈ ফোন কৰিব। বোলো হ'ব দিয়ক, ঠিক আছে। নেক্সট মুহূৰ্তত তেখেতে মোক ফোন কৰিছিলে। ফোন কৰাৰ পিছত মই তেখেতৰ এনেকুৱা কথা কিছুমান ক'লে, সেইখিনি কথা হয়তো মই আপোনালোকৰ ওচৰত অৱগত নকৰোঁ, কিন্তু হয়তো আপোনালোকে বুজিছে তেওঁ কি ধৰণৰ কথা, মানে কি ধৰণৰ শকত তেওঁ আছিলে, কি ধৰণৰ ৰোগত তেওঁ মানে আক্ৰান্ত হৈ আছিলে। তেতিয়া মই তেওঁক ৰাতিপুৱাই সেই ব্ৰহ্ম মুহূৰ্তৰ সময়ছোৱাত তেওঁৰ নামটো যদিও মই আপোনালোকৰ ওচৰত অৱগত কৰা নাই, তেওঁৰ নামটো মোক মেছেজত দিছিলে। মই প্ৰভুৰ চৰণত মই তেওঁৰ সকলো কথা ব্যক্ত কৰিছিলোঁ আৰু এটাই প্ৰাৰ্থনা কৰিছিলোঁ যে এই ছোৱালীজনী আপোনাৰ এজনী দাস। গতিকে এই ছোৱালীজনীক আপুনি যিমানখিনি পাৰে তেওঁক কৃপা দৃষ্টি কৰক। তেতিয়া মই তেওঁক এটাই পৰামৰ্শ দিছিলোঁ, মই যিখিনি জানিছিলোঁ তাৰে ওপৰত ভিত্তি কৰি মই তেওঁক এই কথাখিনি কৈছিলোঁ যে সংকটে হনুমান চুৰাবে, মন ক্ৰম বচন ধ্যান জ্বলাবে। নিৰন্তৰভাৱে তুমি তেওঁক প্ৰাৰ্থনা কৰিবা, মনৰ পৰা, হৃদয়ৰ পৰা শ্ৰদ্ধা ভক্তিৰে তুমি তেওঁক সকলো ৰোগৰ কথা অৱগত কৰাবা। নিশ্চয় তুমি
উপকৃত হ'বা লগতে এই যিটো চপাই আছিলে মই আগৰ ভিডিঅ'টো বনাইছিলোঁ আগৰ ভিডিঅ'টো মই কৈছিলোঁ এই চপাইটো সম্পৰ্কে নাচৈ ৰোগ হৰৈ চপীৰা জপত নিৰন্তৰ হনুমত বীৰা এই চপাই ভাগ তেওঁক মই জপ কৰিব দিছিলোঁ আৰু লগতে ৰাম নাম ৰাম ৰাম নামৰো তেওঁক জপ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিলোঁ এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ আজি মোক মেছেজ কৰিছে 95% তেওঁৰ ৰোগৰ পৰা মুক্তি লাভ কৰিব সক্ষম হৈছে ডক্টৰেও এই কথাখিনিৰ ওপৰত তেওঁৰ ওচৰত প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে সাধাৰণতে এনেকুৱা ধৰণৰ ৰোগত আক্ৰান্ত হোৱা বহুকেইগৰাকী ৰোগাক্ৰান্ত ব্যক্তিয়ে ইমান সোনকালে ইম্প্ৰুভ হোৱা তেওঁলোকে দেখিবলৈ নাপায় কিন্তু তেওঁৰ ক্ষেত্ৰত কেনেকৈ এনেকুৱা সম্ভৱ হ'ল এইটোহে আচৰিত কথা একচুৱেলি এইটো একো আচৰিত কথা নহয় তেওঁৰ অন্তৰৰ যিটো বিশ্বাস অন্তৰৰ যিটো শ্ৰদ্ধা ভক্তিৰে প্ৰভু শ্ৰী বজৰংবলীৰ চৰণত প্ৰাৰ্থনা আলোচনা কৰিছিলে প্ৰভু হনুমান চালিচা পাঠ কৰিছিলে মনৰ যিখিনি ব্যথা সকলোখিনি ব্যথা মনৰ সকলোখিনি কথা প্ৰভু শ্ৰী বজৰংবলীৰ ওচৰত উল্লেখ কৰাৰ পিছত ভক্তি ভাৱ শ্ৰদ্ধা ভাৱৰ যিখিনি মাহিত্য এই মাহিত্যৰ চমৎকাৰী তেওঁ পাবলৈ সক্ষম হৈছিলে সেয়েহে প্ৰিয় দৰ্শক আপোনালোকক প্ৰত্যেককে মই এই কথাখিনি এইকাৰণে অৱগত কৰাইছোঁ এইকাৰণে মই আপোনালোকক জনাইছোঁ যে আমি যিবিলাক সংকট আমি আমাৰ মানৱ জীৱনত প্ৰত্যেকজন মানুহে আমি সাংসাৰিক মানুহ আমি কিবা নহয় কিবা এটা আমি সমস্যাত সন্মুখীন হ'ব লগা হয় কম বেছি পৰিমাণে প্ৰত্যেকৰে জীৱনত সংঘাত থাকিবই কিন্তু এই সংঘাতবিলাকৰ পৰা আমি কেনেকৈ কি ধৰণে আমি আঁতৰি থাকিব পাৰোঁ বা কি ধৰণে আমি উপকৃত হ'ব পাৰোঁ প্ৰভু শ্ৰী হনুমানৰ বজৰংবলীৰ থাপনাত আমি যদি সদায় নিৰন্তৰভাৱে প্ৰভুৰ চালিচা পাঠ কৰোঁ পুৱা গধূলি নিশ্চয় আমি শুভফল পাম বুলি আপুনি প্ৰত্যেককে আস্থা আৰু বিশ্বাস ৰাখি কৰি যাওক নিশ্চয় উপকৃত হ'ব নমস্কাৰ আজিলৈ এই ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় মাগিছোঁ পৰৱৰ্তী এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ জয় শ্ৰীৰাম জয় হনুমান জয় বজৰংবলী